former Deputy Chief Kampa Borgiari sir, লগতে আমাৰ অল আসাম ফুটবল এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদক ডক্টৰ সংগ্ৰাম ব্ৰহ্ম ডাঙৰীয়া, লগতে আমাৰ গোৰ্খা সমাজৰ সভাপতি আৰু আমাৰ গোৰ্খা সমাজৰ নেতৃবৃন্দসকল, গাঁওবুঢ়াসকল, শান্তিপুৰ অঞ্চলৰ আৰু বিভিন্ন ঠাইৰ পৰা উপস্থিত আমাৰ মৰমৰ ৰাইজসকল, দুয়োটা ফুটবল টিমৰে মেনেজাৰ আৰু প্লেয়াৰসকল, সকলোকে মোৰ মৰম আৰু শ্ৰদ্ধা আপোনালোকক এই সময়ত দিছোঁ যে গোটেই পৃথিৱীখন সেইদিনাখন এই আমেৰিকাত হৈ যোৱা ওয়ার্ল্ড কাপ, এই ওয়ার্ল্ড কাপটো সকলোৱে উপভোগ কৰিছে, সকলোৱে ভাল পাইছে। তো ময়ো আৰু আমিও ফুটবলটো ভাল পাওঁ আৰু আমাৰ অসমত আৰু BTC অঞ্চলত এই ফুটবলটো ইয়াত বৰবাদ কৰা যিমান জাতি জনগোষ্ঠী আছে সকলোৱে ফুটবলটো ভাল পায়। ফুটবলটো হ'ল এটা পৃথিৱীৰ এটা ভাল এটা গেম। এই গেমটো ফুটবলটো যদি ভালকৈ খেলিব পাৰে সেইটো নিজৰ জীৱনৰ সংস্থাপন হয় আৰু আমাৰ বিভিন্ন অনুষ্ঠানত আৰু স্কুলবোৰত আমাৰ ল'ৰা ছোৱালী আৰু বিভিন্ন ক্লাব আৰু আমাৰ জাগাৰ গাঁওবিলাকৰ ল'ৰা ছোৱালীবিলাকক মেণ্টেলি ফিট কৰা, ফিজিকেলি ফিট কৰা, ইয়াত মানে আমাৰ ফুটবলে সহায় কৰে আৰু জনে ফুটবল উপভোগ কৰে। অকল মানুহে খেতি কৰি পেলাই কাম কৰি পেলাই জীয়াই নাথাকে, জন্মৰ পৰা মানে এইটো লগতে অহা যি গেমবিলাক আছে এইবিলাকক আমি উপভোগ কৰিলে আমাৰ বেমাৰ আজাৰ, পাব্লিকৰ বেমাৰ আজাৰ, মানুহৰ বেমাৰ আজাৰ আৰু যে লিজাৰ টাইম যেতিয়া একো কাম নাই তেতিয়া এই ফুটবলটো উপভোগ কৰি পেলাই আমি ভাল পাম আৰু আমাৰ অঞ্চলত BTC অঞ্চলত সবেই আমি ফুটবলটো ভাল পাওঁ, চাবলৈ ভাল পাওঁ, খেলিবলৈ ভাল পাওঁ। তো যোৱাকালি মই আমাৰ ভেৰেগাঁও বজাৰত ছুপাৰ ডিভিজন লীগ চিৰাং ডিষ্ট্ৰিক্টৰ ফাইনেল, তাতে মই যোৱাকালি ফাইনেলত উপস্থিত আছিলোঁ। খেলখন মই মুকলি কৰি দিছোঁ। মই ধন্যবাদ দিছোঁ আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ স্পৰ্টছ এছ'চিয়েশ্যন আৰু লগতে আমাৰ জাগাৰে এই ৰুণিকটা অঞ্চলৰে ইয়াতে জন্ম কৰা ভাইটি ডক্টৰ সংগ্ৰাম ব্ৰহ্ম ডাঙৰীয়াও ইমান ডাঙৰ অসমত মানে জেনেৰেল ছেক্ৰেটাৰী হিচাপে এনকাৰেজ মই কৰিছোঁ যাতে আমাৰ অঞ্চলত আমি BTC গভৰ্ণমেণ্ট আৰু আমি সকলো ৰাইজে গাঁৱৰ ক্লাব, টাউনৰ ক্লাব আৰু বিভিন্ন সৰু সুৰা অনুষ্ঠানৰ পৰা যাতে ভাল ভাল প্লেয়াৰবিলাকক আমি উলিয়াই পেলাই আমি অসমত আৰু ভাৰতবৰ্ষত আৰু পৃথিৱীৰ সুনাম কৰিব পাৰে এইটো মই কামনা কৰিছোঁ। আৰু মই উদ্যোগতা আজি যি লৈ পেলাই গোৰ্খা আমাৰ গোৰ্খা হেৰিটেজ
নামেৰে যে নেকি ফুটবলখন ইয়াত আৰম্ভ কৰিছে সেই উদ্যোগতা সকলো কমিটিৰ সদস্য প্ৰেচিডেণ্টক লৈ পেলাই যিমান সদস্যবিলাক আছে সকলোকে মই ধন্যবাদ দিছোঁ। আশা কৰিছোঁ আৰু ভৱিষ্যত এই গেমটো যাতে ডাঙৰতকৈ ডাঙৰ আমি কৰিব পাৰোঁ আৰু জনে জনে এই ট্ৰফিবিলাক চিলবিলাক কোনোবা মেমৰিৰ নামত কোনোবা নিজে ইচ্ছা কৰি পেলাই এইবিলাক দান দিলে তো সকলোকে মই ধন্যবাদ দিছোঁ আৰু সকলোকে ধন্যবাদ দি পেলাই আৰু দুটা যি টিম এই দুটা টিমক মই বেষ্ট অফ লাক যাচি পেলাই আজিৰ যি ফাইনেল খেল এই ফাইনেল খেলটো মুকলি হৈছে বুলি মই ডিক্লেয়াৰ কৰিলোঁ। ধন্যবাদ।